নমস্কাৰ বন্ধুসকল, B.D.Assamলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা সৰু ব্লগ এটা লৈ আপোনালোকলৈ আগবাঢ়িছোঁ। ব্লগটো আপোনালোকে শেষলৈ চাওক। আজি মই গৈ আছোঁ লাংহিঙলৈ, কাৰ্বি আংলঙৰ লাংহিঙলৈ গৈ আছোঁ। এই বাবু গা চা ধুই আহিলোঁ। এতিয়া আমি বাবু গা ধুই আহিলোঁ। আমাৰ বাবু এতিয়া কিতাপ হেৰি কৰিছে বাবুক স্কুলত থৈ, তাৰপিছত ভাত খাই আৰু আমি ওলাম ন বাবু? ক'ত যাম? কাৰ্বি আংলং লাংহিং। ক'ত যাম? এইখন গাড়ীৰে আমি যাত্ৰা কৰিম আৰু কিছু সময় পিছতে আমি এইখন গাড়ীৰে যাত্ৰা কৰিম কাৰ্বি আংলঙলৈকে। কাৰ্বি আংলঙত যাম আমি আজি সদৌ অসম নাট্য সন্মিলনৰ তৰফৰ পৰা কামবিদ মণ্ডলৰ যিখন অধিৱেশন হ'ব, সেই অধিৱেশনখন সফল কৰাৰ কাৰণে আমি আটাই একগোট হৈ আজি এখন নাট মঞ্চস্থ কৰিবলৈ গৈ আছোঁ। আপুনি অসম নাট্যমৰ সাধাৰণ সম্পাদক। নাটকখনত আজি যে নতুনখন নাট পৰিৱেশন কৰিব, নাটকখনত কি নাম? জুপুৰীৰ জোনাক। জুপুৰীৰ জোনাক। আচ্ছা, আমাৰ জুপুৰীৰ জোনাক। আচ্ছা, ঠিক আছে, আপোনালোকে গোটেইখিনি পাব। আপোনালোকে ভিডিঅ'টো খালি শেষলৈ চাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ভিডিঅ'টো খালি শেষলৈ চাব। বলক এতিয়া আমাৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নে কি ভূপেন দা? হয় আমি ঠিক আছে, আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম। চলিছে, আমি গৈ আছোঁ এতিয়া। এতিয়া আমি কমলা কিনিম। ইয়াতে কমলা ল'লোঁ। কমলা লৈ তাৰপিছত আকৌ আমি এতিয়া আৰম্ভ কৰিম আৰু উঠিম আৰু গাড়ীত। এতিয়া আমি জাগিৰত ৰে'লগেট পালোঁ ন? হয় জাগিৰ ৰে'ল পালোঁ। ইয়াতে আমি এখন অন্নপূৰ্ণা হোটেল এখন আছে। আমি তাতে এতিয়া ব্ৰেকফাষ্ট কৰিম আমি তাতে সকলোৱে। বাকী ছাৰে খালে মানে কি শেষে কৰিল আৰু আমাৰ সম্পাদকে পোৱা নাই, আমি পোৱা নাই বাৰু। এইতে যাতে খালে আমাৰ ভূপেন দা আছে, তাৰপিছত তেখেতসকল আছে চব। হিৰণ্য কটাই আমাৰ কৃষ্ণদাও পোৱা নাই, পাব। এই বাইদেউসকলে খাইছে চবে, দাদাও পোৱা নাই, পাব চব। মই হিৰণ্যৰ আপাটোৱে পোৱা নাই বেচাৰা, ইয়াৰ মুখখন মুখ খাইছি। তাৰ কাহ হৈছে। অনুপম অৰিন্দম গোস্বামী জানেই আপোনালোকে চবেই। হেল্ল'। ভাল এক্টিং এটা কৰিছে আৰু এইজন ভূপেনে খুব ধুনীয়া এক্টিং কৰি আছে। এইজন আমাৰ ডাইৰেক্টৰ তপন ডেকা, কাম এক্টৰ হৰিধন, অভিনেতা তৰা, আজিৰ নাটকৰ মুখ্য অভিনেতা তৰা। মিউজিকত আমাক সংগত কৰিব এইজন সৰু এক্টৰটো দেখিছিলে, দেউতাক শিশুহিল। আৰু এইজন আমাৰ এই চেনেলৰ মালিক, এই ইউটিউব চেনেলটোৰ মালিক ভৱেন দাস। প্লাছ তেখেত বৃহত্তৰ মালিগাঁও শিল্পী সমাজৰো সাধাৰণ সম্পাদক। চৰিত্ৰ এটা অন্তৰিক্ষ। তেখেতে ইয়াৰ পৰা কৰি আছে SK ছাৰ এইজন। আমি ইয়াৰ পৰা ব্ৰেকফাষ্ট নহয় আৰু 12টা বাজিলে আৰু কৰি আমি আকৌ লাংহিঙলৈ ৰাওনা কৰিম। আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিম। এতিয়া আমি তাৰমানে কাৰ্বি আংলং সোমালোঁ আমি নেকি? কাৰ্বি আংলং সোমালোঁ। এই জেগাখিনিৰ কি নাম বুলি ক'লে? পাৰখোৱা পাম আৰু আমি এতিয়া ডবকা পাৰ হৈছোঁ। পৰিৱেশ ধুনীয়া পৰিৱেশ একদম। আকাশীগংগা পাৰ হ'ম, তাৰপিছত পাৰখোৱা পাম আমি। একদম ধুনীয়া। শ্ৰীমন্ত শংকৰদেৱ সংঘ চেলুৱাৰ আঞ্চলিক শাখা, লাংহিং নগৰ, কাৰ্বি আংলং। আমি এতিয়া লাংহিং আহি পালোঁ। এতিয়া তাৰমানে এতিয়া বাকী আমাৰ মানুহখিনি অকণমান আগলৈ গৈছে। আমি এটা বেলেগ অকণমান অন্য এটা প্লেচত যাম আমি। তাৰপিছত আমি ইয়াতে এইখন মিটিং আপোনালোকে চাই লওক। ইয়াতে জনপ্ৰিয় কৌতুক গোষ্ঠী খিচিৰিত অভিনয় কৰি হাজাৰ দৰ্শকক মুগ্ধ কৰিবলৈ আপুনি সক্ষম হয়। হাই কৰি দিয়া। তোমালোক কেনে আছা? ভালে আছা?
বঢ়িয়া ক'ৰ পৰা আহিছোঁ গম পাইছেনে আমি আহিছোঁ গুৱাহাটীৰ পৰা আমাৰো এখন নাটক আছে আমাৰ নাটকখনৰ নাম কি জানা আমাৰ নাটকখনৰ নাম হ'ল জুপুৰীৰ জোনাক জুপুৰীৰ জোনাক ঠিক আছে তো আমি একেলগে নাটকখন চাম দেই এতিয়া এতিয়া মই যি ভিডিঅ'টো কৰিছোঁ মই তাৰমানে কিয় ভিডিঅ'টো কৰিছোঁ কোৱাচোন অঁ তোমালোকে জানিছা দেখোন তো মোৰ চেনেলটোৰ নামটোতো নাজানা মোৰ চেনেলটোৰ নাম হ'ল B.D. অসম B.D. অসম হাই কৰি দিয়া এবাৰ B.D. অসম তো B.D. অসম থেংক ইউ এতিয়া আমি ইয়াতে লাংহিং বজাৰত আহিছোঁ বজাৰত আমি তাৰমানে গাহৰি কিনিম এই দাদাহঁতৰ পৰা গাহৰি কিনিম লগত আমাৰ বন্ধু অৰূপ আছে অৰূপে লৈ আনিছে বজাৰত আৰু এই গাহৰিটো তাৰমানে আমি অৰূপৰ ঘৰত বনাম অৰূপৰ ঘৰত বনাম আৰু ৰাতি খাম আমি আমাৰ গোটেইবিলাক আছে এয়া ৰাজীৱ দাক লগ পালোঁ আমাৰ ইমান ভাগ্য আজি লাংহিঙত আহি পেলাই ৰাজীৱ দাক লগ পাইছোঁ বিৰাট বিৰাট বিশিষ্ট কৌতুক অভিনেতা লগ পালোঁ কি ক'ব লাগিব লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু ইয়াৰ ভিউৰ বঢ়াব লাগিব থেংক ইউ এই ৰাতিৰ নাটকৰ কাৰণে আমি ৰেডি হৈ গ'লোঁ ঠাণ্ডাৰ কথাটো ঠাণ্ডাৰ কথা আমি পূৰা ৰেডি হৈ গ'লোঁ জেকেট টেকেট পিন্ধি ল'লোঁ বঢ়িয়া আপোনালোকেতো জানে বিতুপনৰ ভিডিঅ' ধুনীয়া ধুনীয়া ভিডিঅ' মানে এই ফেচ ভিডিঅ' আৰু এনে কিছুমান মানে ভাল ভাল ডাইলগ দিয়ে প্ৰম' কৰে ধুনীয়া আৰু মানে ইয়াৰ ভিডিঅ'বিলাক সঁচাকৈ ভাল লাগে মই চাওঁ আপোনালোকেও চাগে চাই ইয়াৰ বহুত ছাবস্ক্ৰাইবাৰো আছে মানে আজি আমি লাংহিঙত আহিছিলোঁ আহোঁতে ইয়াক লগ পালোঁ মানে ভাল লাগিল লগ পাই পেলাই দাদাই খুব ধুনীয়া ভিডিঅ' নতুনকৈ মানে প্ৰস্তুতি কৰি আছে ভিডিঅ' বনোৱাৰ চ' ভালে ভালে বনাইছে গোটেইখিনি ভাল কাম কৰি আছে ত' আপোনালোকেও দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব সেইখিনিয়ে ঠিক আছে এটা মোৰ কাৰণে অলপমান কৈ দিলে মই যিহেতু নতুন কৰি আৰম্ভ কৰিছোঁ আৰু বিতুপনক আৰু আগবঢ়াই লৈ যাওক আপোনালোকে দাদাক ছাপোৰ্ট কৰিব আচ্ছা নাটকৰ ছেটিঙৰ মুহূৰ্ত সকলোৱে বহুত 4টা টিম আছে সকলোৱে নিজৰ নিজৰ ছেটিংবোৰ কৰি আছে সকলোৱে নিজৰ ছেটিংবোৰ কৰি আছে অলপ পিছত আমাৰ অলপ মোটামুটি 1 ঘণ্টামান পিছত হ'ব আৰু প্ৰতিযোগিতা নাট প্ৰতিযোগিতা আমাৰ ইফালে মালিগাঁও শাখাৰ ছেটিং চলি আছে গজালক লৈ হুলস্থুল লাগি আছে গজাল এতিয়া ডাঙৰ লাগে নে সৰু লাগে গজাল ভাল বুলি ভাল গজাল লাগে বেয়া গজালক লৈ হুলস্থুল চলি আছে বাহু ভাল বাঁহডালো ভাল ফাটা নাই মোবাইলটোত মাৰো নেকি এতিয়া লাইটৰ ছেটিং চলি আছে লাইটৰ ছেটিং চলি আছে চাই লওক লাইটৰ ছেটিং চলি আছে ইয়াতে এই আমি এতিয়া ৰাতিপুৱা যে আমি গাহৰি কিনিব গৈছিলোঁ লাংহিং বজাৰত এতিয়া অৰূপৰ ঘৰত অৰূপ আছিল অৰূপে আজি গাহৰিটো বনাই দিলে এতিয়া আমি গাহৰিটো অৰূপৰ ঘৰত এতিয়া খাম আৰু আমি গোটেইকেইটাই আছোঁ এতিয়া গাহৰিটো খাম আমি বৰ ধুনীয়া হৈছে দেই অৰূপে গাহৰি কৰিছে বৰ ধুনীয়া একদম বঢ়িয়া হৈছে একদম খাইছোঁ দিনেশ ভাল লাগছেনে বঢ়িয়া অৰূপ ধন্যবাদ এইখিনি সহায় কৰি দিয়াৰ কাৰণে আমাক এই অৰূপে তাৰমানে আমাক মানে আজি তাৰমানে উপহাৰ দিছে এটা এইটো কি বুলি কয় একদম পুৰা ধানৰ লাচি এটা উপহাৰ দিছে আমাক লাংহিঙত আহি পেলাই বজুনদাক লগ পালোঁ ইমান ভাল লাগিছে মই মানে সপোনতো ভবা নাই এখেতক যদি ইয়াতে লগ পাম এই ধৰ একেই ভৌগোলিক পৰিৱেশত একেই ভাষা সংস্কৃতিৰ এক বৃহৎ জনসমষ্টি একদম কাম কৰাটো নিচে এই পৰিয়ালটো মচলাত দেখ মই আজিৰ পৰাই গাত হাত তুলি নহয় আজিৰ পৰা চব দায়িত্ব মোৰ মই এই সৰু সুৰা এটা